পশ্চিম কাৰ্বি আংলং জিলাৰ মহিলা কংগ্ৰেছৰ পদত্যাগ সন্দৰ্ভত সভানেত্ৰীৰ সংবাদমেল আৰু প্ৰতিক্ৰিয়া। কাৰ্বি জাতীয় সংগঠনৰ যৌথ সংবাদমেল পেকেট লাঞ্চ খাই অসুস্থ হোৱা লোকক 50,000 আৰু মৃত্যু কাংবুৰা বেৰ পৰিয়ালক 20 লাখ টকাৰ ক্ষতিপূৰণৰ দাবী। DMCSত MBBS পাঠ্যক্ৰমৰ মুকলি অনুষ্ঠানত খোৱা খাদ্যৰ বিষক্ৰিয়া সন্দৰ্ভত APSRCৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন ন্যায়িক তদন্তৰ দাবী। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই ৰাণী টিমুংপি। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো খবৰলৈ। পশ্চিম কাৰ্বি আংলং জিলাৰ মহিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী সম্পাদিকা ক্ৰমে বিমলা টিমুংপি আৰু হিমা গুপ্তাৰ পদত্যাগ সন্দৰ্ভত নৱনিৰ্বাচিত সভানেত্ৰী ৰুথ বেপীৰে ব্যক্ত কৰে তীব্ৰ প্ৰতিক্ৰিয়া। নৱনিৰ্বাচিত পশ্চিম কাৰ্বি আংলং মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰুথ বেপীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে দলীয় হোৱাটছআপ গ্ৰুপত অশ্লীল ফটো আপলোড কৰি দলৰ শ্লীলতা হানি কৰাৰ বাবে বিমলা টিমুংপিক সভানেত্ৰীৰ পদৰ পৰা অপসাৰণ কৰে। এই অপসাৰণত অপমান বোধ কৰি বিমলা টিমুংপিয়ে সীমা গুপ্তা, ৰজনী ইংহিপি, ৰীতা টেৰনপিৰ সহিত দলীয় প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰে। তাৰ উপৰিও সীমা গুপ্তাই কংগ্ৰেছ দলৰ সভাপতি জিলা সভাপতি স্বাৰ্থে কামচাৰৰ বিৰুদ্ধে নিৰ্যাতন কৰা বুলি অনা অভিযোগক খণ্ডন কৰি নৱনিৰ্বাচিত জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ মতামত ব্যক্ত কৰি কয় যে যদি সাহস আছে জিলা সভাপতিয়ে ক'ত কেনেদৰে কোন মহিলা সদস্যাক নিৰ্যাতন কৰিছে সেয়া মুকলিকৈ সীমা গুপ্তাক প্ৰকাশৰ বাবে আহ্বান জনায়। তাৰ উপৰিও বিজেপি দললৈ যোৱাৰ বাবে এনে পূৰ্ব পৰিকল্পিত নাটকক ধিক্কাৰ জনায় নৱনিৰ্বাচিত সভানেত্ৰীগৰাকীয়ে। চাৰিগৰাকী মহিলা বিমলা টিমুংপি নিজে প্ৰেছিডেণ্ট হয়, তাৰপাছত তেখেতৰ জেনেৰেল ছেক্ৰেটাৰী সীমা গুপ্তা আৰু ভাইচ প্ৰেছিডেণ্ট দুইগৰাকী আছে ৰজনী ইংহিপি, ৰীতা টেৰনপি। তেওঁলোকে দলৰ পৰা ৰিজাইন নিদিয়া আগত আমি দলৰ পৰা তেখেতক ষ্টেপ ডাউন কৰা হৈছে। গোটেই মহিলা মিলি ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ মহিলা মিলিহে এইটো ষ্টেপ ডাউন কৰা হৈছে। তেখেতক কমপ্লেইন কৰা হৈছে যে তেখেতে বেয়া পিকচাৰ হোৱাটছআপ গ্ৰুপত আপলোড কৰাৰ কাৰণেহে এই মহিলা সকলোৱে মিলি সেই ষ্টেপ ডাউন কৰা হৈছে। তেখেতে ৰিজাইন দিয়া আমাৰ ডিষ্ট্ৰিক্ট ৱেষ্ট কাৰ্বি আংলং মহিলা কংগ্ৰেছ কোনো হানি নাই, ভালেই হ'ব, আগলৈ কাম কৰা ভাল পাব। গোটেই মহিলাগৰাকী আনন্দই পাইছে। তেখেতে এনেকৈ লেতেৰা কাম কৰা মহিলাসকলক আমাৰ দলৰ লগত থকা উচিত নহয় বুলি চবে ডিমাণ্ড কৰা হৈছে যে ওলাই যোৱাৰ সেইটো বাবদ আমাৰ চবে আনন্দিত আৰু চবে এতিয়া কাম কৰি যাব ভালকৈ কাম কৰি যাব বুলি আমি আশা ৰাখিছোঁ। মহিলাসকলে চবে নিজেও কৈছে যে আমি ভাল কাম কৰি যাম বুলি কৈ গৈছে যে এনেকা লেতেৰা মহিলা ওলাই যোৱাৰ বাবদ চবে আনন্দিত। বঠাত লাংচৰ পৰা জাছন ইংহি ৰিপৰ্ট কাটিও। ডিফু মেডিকেল কলেজৰ শৈক্ষিক একাডেমী বৰ্ষৰ মুকলি অনুষ্ঠানত সমবেত হোৱা হাজাৰ হাজাৰ নিৰীহ লোকৰ জীৱনৰ সৈতে হেতালি খেলা ঘটনাৰ বিৰুদ্ধে গৰজি উঠিছে KSA, KSUYC, KFAD কাৰ্বি জাতীয় সংগঠনসমূহ। এই ঘটনাৰ সন্দৰ্ভত ন্যায়িক তদন্তৰ দাবী জনাই যৌথ সংগঠনে। সভাত বিতৰণ কৰা পেকেট লাঞ্চ খাই অসুস্থ হোৱা লোকক মাহটোৰ ভিতৰত 50,000কৈ টকাৰ ক্ষতিপূৰণ আৰু মৃত কাংবুৰা বেৰ পৰিয়ালক 20 লাখ টকাৰ ক্ষতিপূৰণৰ লগতে কাংবুৰাৰ বিধৱা পত্নীক চাকৰিত নিযুক্তি দিয়াৰ দাবী জনায়। লগতে বিনামূলীয়া পেকেট লাঞ্চ খাই অসুস্থ হোৱা আটাইবোৰ ৰোগীক বিনামূলীয়া চিকিৎসা প্ৰদানৰ বাবে দাবী জনায় কাৰ্বি জাতীয় সংগঠনসমূহৰ নেতৃত্বই। উল্লেখ্য যে ডিফু মেডিকেল কলেজৰ পাঠ্যক্ৰম শুভাৰম্ভণি অনুষ্ঠানত খাবলৈ দিয়া পেকেট লাঞ্চ খাই অসুস্থ হোৱা 170জন ৰোগীৰ ভিতৰত সুস্থ হৈ উঠা 100জনক ডিফু মেডিকেল কলেজ হস্পিটেলৰ পৰা আজি যাবলৈ দিয়া হৈছে। আনহাতে বাকী 70জন এতিয়াও চিকিৎসাধীন অৱস্থাত আছে।
আনহাতে বৰবি স্বৰূপ এই পেকেট লাঞ্চ প্ৰস্তুত কৰাৰ দায়িত্বত থকা গুৱাহাটীৰ চান্দিল্য নামৰ ব্যক্তিৰ বিৰুদ্ধে আৰু পেকেট লাঞ্চ প্ৰস্তুত কাৰ্যৰ সৈতে জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে উচ্চস্তৰীয় ন্যায়িক তদন্ত কৰাৰ লগতে দোষীক যথোচিত শাস্তি প্ৰদানৰ দাবী জনাইছে যৌথ সংগঠনে। Biltum kesodet lanamu kesonang lapen itigijang edonang bangke ningduk cepaklang lo lapen laso puthak kecelang kapangkre mata kecho holmung lang pami pin pen rar bhangi pi laso potni to mahin pen condemn lo pin rem lo lasi ladak ki thi kejang anda dolo lasi laso bang phu bhan ni to mahin pen hamphanga song hin pen nitum kip kwang to mang lai lo je ki thitang amun abang phua phan paprap jin pen sarkar hin pen laking koi tangka rap nangi lapan ahem sora phan aso sa puri dame kerengja phan la sobang sarkar pen pinangji lapen hala ke so datum phan bang phor sira phokep suse ki sotom phan Anotile kiso bhanta suri phokep pinangi lapen kiso kelangabang sarkar pen ake joy pen se chelang nai Stefan Tenor report ka news DMCSত MBBS পাঠ্যক্ৰম মুকলি অনুষ্ঠান হাজাৰ হাজাৰ সহজ সৰল লোকক পেকেট লাঞ্চ নামৰ বৰবিক খোৱালে। এনে দুৰ্ভাগ্যজনক ঘটনা অধিকাংশই জাতীয় সংগঠন লগতে ব্যক্তি একেমুখে গৰিহণা দিয়ে। APSRCৰ কৰ্মকৰ্তা এই ঘটনাৰ সঠিক তদন্তৰ দাবী জনাই 4 ফেব্ৰুৱাৰীক জননায়ক চেমছন সিং ইংতিৰ স্মাৰক উদ্যানৰ সন্মুখত ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী। APSLCৰ কৰ্মকৰ্তাই DMCSৰ MBBS পাঠ্যক্ৰম শুভাৰম্ভণি অনুষ্ঠান ৰাইজক বিতৰণ কৰা পেকেট লাঞ্চ খাই অসুস্থ তথা মৃত্যুৰ ঘটনাৰ সঠিক তদন্তৰ দাবী জনাই 4 ফেব্ৰুৱাৰী জননায়ক চেমছন সিং ইংতি স্মাৰক উদ্যানৰ সন্মুখত ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী। পেকেট লাঞ্চ খাই মৃত্যু ঘটা কাংগুৰা পৰিয়ালক চৰকাৰে অচিৰে ক্ষতিপূৰণ দিয়াৰ লগতে উক্ত ঘটনাৰ ন্যায়িক তদন্তৰ দাবী জনায়। নানা কল দি পেলাই এইটো নিচিনা আমাৰ কাৰ্বিসকলক কাৰ্বি আংলঙত কাৰ্বি আৰু ট্ৰাইব কুকি ডিমাচা আমাৰ হিল ট্ৰাইবসকলক ভোকত ৰাখিছে। সেইকাৰণে তেওঁলোকে যাতে মিটিং সময়ত ইলেকশ্যন সময়ত ভোজ দি পেলাই যাতে মাতিব পাৰে সেইটো কাৰণতে তেওঁলোকে এই ভোজটো দি থাকে। প্ৰগ্ৰামটো গভৰ্ণমেণ্ট প্ৰগ্ৰাম কিন্তু এইটো বিজেপি প্ৰগ্ৰাম বুলি বনাই লৈছে। সব বিজেপি ফ্লেগ দেখিছিলোঁ আমি আৰু কিন্তু খোৱাটো ঠিক আছে বাৰু তেওঁলোকে নিচে যেতিয়া মিটিঙত খুৱাবতো লাগে কিন্তু কথাটো হৈছে খুৱাব লাগে বুলি পেলাই খোৱা বস্তুটো গুৱাহাটীত বনাই পেলাই ইয়ালৈ অনা কাৰণটো কি বাৰু এইটো আচৰিত কথা। গুৱাহাটীত নবনাই নগাঁৱত বনালেওতো আকৌ এটা কথা আছিলে কিন্তু নগাঁৱক ক্ৰছ কৰি পেলাই ইয়াত ডিফুলৈ আনিছে আৰু সেই পুৰণা খোৱা বস্তু পয়জন দি পেলাই পয়জন হৈ গ'ল। পয়জন নিদিলে আৰু ফুড পয়জনিং হৈ পেলাইতো মানুহ নমৰিলেহেঁতেন। এতিয়াতো কাংগুৰা বে বুলি এজনটো মৰি গ'ল আৰু বাকীখিনি কিমান মৰিব আমি ক'ব নোৱাৰোঁ কাৰণ গোটেইখিনি 227কৈ ওপৰ বুলি কৈছে মানুহ এফেক্টেড হৈ গ'ল বুলি। সেইদিনা হেল্থ মিনিষ্টাৰ নিজেও তাত আছিলে। আমাৰ কাৰ্বি আংলং EMCMবিলাক চব আছিলে, পলিটিকেল লিডাৰ্ছবিলাক চব আছিলে বিজেপিসকলে। তেতিয়াহ'লে সেই নিজে তেওঁলোকে দেখিছে এইটো কিয় এতিয়ালৈকে সেই দুষ্কৃতকাৰীসকলক কিয় এৰেষ্ট কৰা নাই আমি এইটো আচৰিত পাইছোঁ। আমি সেইকাৰণে দাবী কৰিছোঁ যে এই দুষ্কৃতকাৰীসকলক সোনকালে এৰেষ্ট কৰিব লাগে আৰু তেওঁলোকক যিটো পানিছমেণ্ট বিফিটিং পানিছমেণ্ট তেওঁলোকক দিব লাগে আৰু এনকুৱাৰী কৰিলে CBI বা ৰিটায়াৰ্ড হাইকোৰ্ট জাজ দি পেলাই এনকুৱাৰী কৰিব লাগে আৰু এনকুৱাৰী কৰিলে অকল এনকুৱাৰী কৰি পেলাই আৰু চুপচাপ থাকিলে একো লাভ নাই, আমাৰ একো নহ'ব আৰু সেই দুষ্কৃতকাৰীসকলে আকৌ বেয়া কাম কৰি থাকিব। সেইকাৰণে
যেতিয়া এনকুৱাৰী কৰিব ইনভেষ্টিগেট কৰিব এইটো অপেন এনকুৱাৰী হ'ব লাগে আৰু যিটো এনকুৱাৰী কৰি পেলাই ৰিজল্ট যিটো পাব সেইটো অপেনলি পাব্লিক ডমেইনত এইটো আনিব লাগে পাব্লিক সকলোৱে এইটো জানিব লাগে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ অল ইণ্ডিয়া ৰেডিঅ' ডিফু কাৰ্বি গীত কবিতা সাধুকথা প্ৰবন্ধকে ধৰি বিখ্যাত সাহিত্যিক লেখকৰ সাক্ষাৎকাৰেৰে অন্যান্য আৰু আকৰ্ষণীয় অনুষ্ঠান পৰিৱেশন কাৰ্বি আৰ্থ সামাজিক ৰাজনৈতিক শৈক্ষিক আদি বিকাশৰ ক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ ভূমিকা পালন কৰি আহি আজি ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে 1996 চন হাবি জংঘলৰে আগুৰা বৰ্তমান স্থানত প্ৰথমবাৰৰ বাবে পাৰ্বত্য জিলাত অনাতাঁৰ কেন্দ্ৰ স্থাপন কৰা হয় অসম চৰকাৰৰ তদানীতন পাৰ্বত্য উন্নয়ন মন্ত্ৰী শামছেন সিং হানছেৰ প্ৰচেষ্টাত প্ৰতিষ্ঠা দিনৰে পৰা আকাশবাণী কেন্দ্ৰটোৱে বিশেষকৈ কাৰ্বিসকলৰ আৰ্থ সামাজিক ৰাজনৈতিক তথা শৈক্ষিক দিশত বিকাশত গুৰুত্বপূৰ্ণ অৰিহণা যোগাই আহিছে কেন্দ্ৰৰ জৰিয়তে বহু অনাতাঁৰ কণ্ঠশিল্পীৰ গীতে জনপ্ৰিয়তা লাভ কৰিলে আৰু এই জনপ্ৰিয়তাৰ মুখ্য ভূমিকা পালন কৰিলে অনাতাঁৰ ডিফু কেন্দ্ৰই অনাতাঁৰ কেন্দ্ৰটিৰ কাৰ্যসূচীৰ বিষয়া জনিছ ৰংফাৰে এইদৰে ডিফু অনাতাঁৰ কেন্দ্ৰৰ জন্মৰ ইতিহাস ব্যক্ত কৰে প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত তাৰ পিছত কেক কাটি ৰূপালী জয়ন্তী বৰ্ষ উদযাপন অনুষ্ঠানটি সুন্দৰ গীতেৰে কবিতাৰে সম্পন্ন কৰা হয় ভাষণ প্ৰসংগত অনাতাঁৰ কেন্দ্ৰটিৰ সহকাৰী অভিযন্তা লালমণিয়ে কয় যে বৰ্তমান ডিফু অল ইণ্ডিয়া ৰেডিঅ' 10 কিলোৱাট শক্তি সম্পন্ন যদিও ইয়াৰে জিলাখনৰ বিভিন্ন প্ৰান্তত গৈ পাব পৰাকৈ প্ৰয়াস অক্ষুণ্ণ আছে এই ক্ষেত্ৰত ৰাইজৰ সহায় সহযোগ তথা সমৰ্থনৰ প্ৰয়োজন হ'ব আনহাতে ডিফু অনাতাঁৰ কেন্দ্ৰৰ আজি এই ৰূপালী জয়ন্তী বৰ্ষ উদযাপন অনুষ্ঠানত কণ্ঠশিল্পী ব্ৰজেন ফাংচো সুমতি ইংলেংপি বীৰেন তকবীৰ গীতৰ শৰাই লগতে বাবু ক্ৰুৰ কবিতাৰে সুন্দৰ সমাপন হয় নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ সময় হৈছে সোম বাণিজ্যিক বিৰতি Pangcho Electronics Deepu Rongkhilan, where you will get multiple gifts items. Sports equipments, school bags, mixture grinders, and any kind of home appliance and much more. Pangcho Electronics Deepu Rongkhilan. Visit the store now. Pangcho Electronics. Nangletum wo ke chung tung duk sita kachunam damje phana par kaduri dogok titima non pen ke nangletum thang tama thanong ilo TR Mid Supplies ladak pen nangletum wo ok chupai non ajon makenangji mate kang thantang makenangji hem tot lun pen chupai non TR Mid Supplies kachupaji phana bangso number long humri non TR Mid Supplies. Order now. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পাছত পুনৰ বাতৰি মজিয়াত কেএছএ আৰু 16 আত্মসহায়ক গোটৰ 48 সংখ্যক বাৰ্ষিক অধিৱেশন উদযাপনৰ ব্যাপক প্ৰস্তুতি লোৱা হৈছে এই অধিৱেশন অহা 7, 8 আৰু 9 তিনিদিনীয়া বৰ্ণিৰ কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব তিনিদিনীয়া ভিন্ন কাৰ্যসূচীৰে ডগমকা আৰক্ষীৰ থানাৰ অন্তৰ্গত হিল ধৰমপুৰ খেলপথাৰত অনুষ্ঠিত কৰা হ'ব কেএছএ আৰু 16টা আত্মসহায়ক গোটৰ 48 সংখ্যক বাৰ্ষিক অধিৱেশন যথভাৱে অনুষ্ঠিত হ'ব এই বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতিৰ কাম-কাজ প্ৰস্তুতি তুংগত তোলা হৈছে সাপ চিকুনতাৰ পৰা আদি কৰি খাদ্য বিতৰণ আদি বিতৰণৰ সকলো পাৰ্প সাজু কৰি তোলা হৈছে বুলি 16টা আত্মসহায়ক গোটৰ নেত্ৰী অনিতা তেৰণ পি ৰূপতা টিমুং পি হোমচেৰা বেপি মালতী ক্ৰপি আৰু বাসাপি তেৰণ পিয়ে জানিব দিয়ে सह ग्रुप मते ला सरलो तुम दो आन के ग्रेथे रॉक आन महिला ग्रुप दो सह ग्रुप दो
nilitum un anke dak cerabdun popesi ningkhelo do antami cerap kerlo lapen ke dak kes e asong mate karbilo charlie asong tum ningkan fikebra nerkep dak nang kibike ni tum ningkarong pik ajoni sing tum sarlo tum ta cerabdun pen kampachu nun popesi ningcha khalo lapen asi sah group do an chingrum pet pen Great hero asah group do an chingrum pet pen lasi tapang kira saita denglo lapen ke keron ke bak asaita cerabdun popesi ningkhelo lapan sah group do anta nitum chingwai chingsai pen pachun dun popesi ning akhalo men ke acho sah group chingri sah group jirpi sah group ke klar sah group ke lason si klar dang klar et dumpik na great hero ana sah group an ansi nidri tum ka cerap iglo kisuman sah group ke bangkep do kisuman sah group ke bangkrehni lapan ke kisuman sah group ke bangkre rapho an anta do ke cipar pupon ke nilitum kadu kawe si kami laki bi kirim lapen kicu kiju nalong si kami ke pangthir dun ke ron ke bak lahaya sai si nilitum ke cipatik pon ning tangsam lapen sel hair group pen nilitum pangtang pen nilitum lada kiru ke thai pen danglok lapen non eprang ke wangji pusita me lason litum sel hair group pen kapang thirdun la pen non la da kapachunji pustame litum sel hair group pen pangtang ponpo News Desk Report Cut News ৰাইজৰ পৰা মেলেৰিয়া বিভাগৰ জৰিয়তে বিভিন্ন আঁচনি ৰূপায়ণৰ জৰিয়তে চেষ্টা কৰা হৈছে মেলেৰিয়া সমলি দূৰীকৰণৰ বাবে এনে প্ৰচেষ্টাৰ অংশৰূপে পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত থকা উমৰু গাঁও ৰাইজক বিতৰণ কৰে ঔষধযুক্ত আঁঠুৱা বিশেষকৈ পাৰ্বত্য জিলা কাৰ্বি আংলঙত এতিয়াও ভিতৰুৱা গাঁওসমূহত মেলেৰিয়া ৰোগৰ যথেষ্ট প্ৰভাৱ দেখিবলৈ পোৱা যায় মেলেৰিয়া সম্পূৰ্ণ নিৰ্মূলকৰণৰ বাবে জিলা মেলেৰিয়া বিভাগে বিভিন্ন সময়ত বিনামূলীয়াকৈ ঔষধযুক্ত আঁঠুৱা বিতৰণ কৰি আহিছে ৰাইজৰ মাজত বৃহস্পতিবাৰে বৈঠালাংছ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ উমৰু গাঁৱৰ ৰাইজৰ মাজত বিতৰণ কৰে বিনামূলীয়াকৈ ঔষধযুক্ত আঁঠুৱা এই আঁঠুৱা বিতৰণ অনুষ্ঠানত বৈঠালাংছ বোৰ্ড অধ্যক্ষ চন্দ্ৰ ৰংহাং উপাধ্যক্ষ হেমাৰী ৰংফাৰ বৈঠালাংছ চিকিৎসাৰ খণ্ডৰ ভাৰপ্ৰাপ্ত বিষয়া ক্লিপ পটৰ জিলা সহকাৰী মেলেৰিয়া বিষয়া নিৰঞ্জন কুমাৰ দে বৈঠালাংছ চিকিৎসাৰ খণ্ডৰ গাণনিক বিষয়া চাৰ্চিং তেৰণ চাৰ্ভিলেন্স ইন্সপেক্টৰ জয়সিং ইংলিং প্ৰমুখ্য ভালেসংখ্যক চিকিৎসা কৰ্মী উপস্থিত থাকে মহটো তাতে নবহে আৰু সেইটো কাৰণে মানে মহ নবহে আৰু সেইটোৱে মানে মেইন কাৰণ আমাৰ বেডনেটটো আৰু বজাৰৰ বেডনেটৰ মাজত পাৰ্থক্য আছে সেইটো মেডিকেটেড বেডনেট ঔষধ লগোৱা আৰু বজাৰৰ বেডনেটটো হৈছে ঔষধ নিদিয়া গতিকে এইখন বেডনেট লগালে ৰুমটোৰ ভিতৰত মহ নাহে আৰু মহে কামুৰিবও নোৱাৰে সেইটো কাৰণে আমি এইটো বেডনেট দিয়াইছোঁ 5 বছৰ আগতো আমি এই বেডনেট দিছিলোঁ এতিয়া আকৌ যোৱাবাৰ দিয়া হ'লহেঁতেন কিন্তু লকডাউনৰ কাৰণে বন্ধ থাকিলে কিন্তু এইবাৰ এইকাৰণে মেলেৰিয়া হোৱাৰ আগত মেলেৰিয়াৰ পিক টাইমৰ আগত আমি এইটো বেডনেটবিলাক গোটেই কাৰ্বি আংলং ডিষ্ট্ৰিক্টত যিবিলাক এৰিয়াত মানে মেলেৰিয়া পজিটিভ কেছ আছে সেইবিলাক এৰিয়াতে ভগোৱা হ'ব গোটেই গাঁওবিলাকত নাপায় কিন্তু যিবিলাক আমাৰ হিচাপত মানে API বুলি কয় এনুৱেল পজিটিভ ইনচিডেন্টছ তাৰমানে য'ত পজিটিভ ওলায় সেইবিলাক গাঁৱতহে মছৰিবিলাক পাব বৈঠালাংছৰ পৰা যাচন ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰিটো ইমানতে সামৰিছোঁ ধন্যবাদ